হেল্ল' এভৰিৱান, মই জয়শ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাই কিটচেন এণ্ড মাই বিউটিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বুলি। আজি এটা আকৌ নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব। আজি এটা মাছৰিৰ ৰেচিপি লৈ আহিছোঁ। চাওকচোন, দেখিবলৈ কি ধুনীয়া হৈছে আৰু ভিতৰৰ পৰাও ভালদৰে সিজি গৈছে। খাবলৈ বহুত বেছি টেষ্টি হয়। কেতিয়াবা হঠাতে আলহী আহিলেও আপোনালোকে বনাই দিব পাৰে। খাই বহুত বেছি ভাল লাগে। খুব সহজতে হয় আৰু এইটো যিহেতু বেচনৰ পৰা বনোৱা হৈছে, খাবলৈ সেইকাৰণে আৰু বেছি বহুত ভাল হৈছে। তো আপোনালোকে একেবাৰে সহজতে ঘৰতে বনাব পাৰিব। তো ব'লক বেছি দেৰি নকৰি আজিৰ ৰেচিপিৰ মাজলৈ যাওঁ। মইনো কেনেকৈ বনালোঁ মাছৰি ৰেচিপিটো, ব'লক তেতিয়াহ'লে। এই মঠৰিটো বনাবৰ কাৰণে আমাক লাগিব ময়দা মই 1 কাপ লৈছোঁ। আপোনালোকে কাপ জোখত লৈ ল'ব, নহ'লে মেজাৰমেণ্ট কাপত ল'ব। এয়া লৈছোঁ নিমখ সোৱাদ অনুসৰি। মই ক্ৰাছ কৰি পেলাই এয়া আধা চামুচ আজৱাইন দিছোঁ। এই চামুচখনৰ জোখত 1 চামুচ ডাঙৰ ৰিফাইন তেল দিছোঁ। এতিয়া মই প্ৰথমতে গোটেইখিনি মিক্স কৰি পেলাই ভালদৰে ময়ন দি ল'ম। আপোনালোকেও এনেকৈ ময়ন দি ল'ব, তেতিয়া ভাল হয় বস্তুটো। এতিয়া মই ঠাণ্ডা পানীয়ে লৈছোঁ 1 কাপ, কিন্তু 1 কাপ নালাগে। এয়া অকণমান দি পেলাই এতিয়া আমি ভালদৰে এটা টান ডো বনাই ল'ম। এতিয়া আকৌ মই অকণমান ইয়াতে পানী দি পেলাই আকৌ ভালদৰে মঠি ল'ম। মই ভালদৰে মঠি ল'লোঁ ডোটো। এতিয়া এইটো 20 মিনিটৰ কাৰণে ঢাকি পেলাই ৰেষ্টত ৰাখি দিব লাগিব। তাৰপিছত আমি এইটো ইউজ কৰিম। এতিয়া আমাক মঠৰিটো বনাবৰ কাৰণে বেচন লাগিব। তো মই ইয়াত বেচন 1 কাপ লৈ লৈছোঁ আৰু সোৱাদ অনুসৰি এয়া নিমখ দিছোঁ। এয়া আধা চামুচ হালধি গুড়ি দিছোঁ। এয়া আধা চামুচ চিলি ফ্লেক্স দিছোঁ। কেইটামান আজৱাইন ক্ৰাছ কৰি পেলাই দি দিছোঁ। আকৌ ৰিফাইন 1 চামুচ হিচাপত দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া আমি এয়া পানী অকণমান দি পেলাই এটা টান ডো বনাই ল'ব লাগিব। ইয়াতে আৰু অকণমান এতিয়া পানী দি ল'ম। বেচনত পানীটো সৰহকৈ দি নল'ব, বেচনটো পটককৈ ঢিলা হৈ যায়। তো অকণমান পানীৰে হৈ যায়। দেখিলেই মই এতিয়া বেছি পানী নাই দিয়া। ইয়াত আৰু পানী দিব নালাগে। আমি এইটো ভালদৰে এটা ডো বনাই ল'ম। আমাৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই এইটো 20 মিনিটৰ কাৰণে ঢাকি ৰেষ্টত ৰাখি দিম। তাৰপিছত আমি এইখিনি ইউজ কৰিব লাগিব। 20 মিনিট হৈ গ'ল। মই আকৌ অকণমান মঠি লৈছোঁ। এতিয়া দুভাগ কৰি ল'ম। আমি 2টা বল বনাই ল'ম সমান হিচাপত। এয়া চাওক, মই দুভাগ কৰি লৈছোঁ এনেদৰে। মই এতিয়া ময়দাৰ 2টা লাডু আৰু বেচনৰ 2টা লাডু এনেকৈ বল বনাই ল'লোঁ। এতিয়া মই ফাৰ্ষ্টে মই এতিয়া এটা বল লৈ লৈছোঁ। অকণমান ময়দা ছটিয়াই লৈছোঁ। ৰুটি বেলা নিচিনাকৈ আমি এটা এতিয়া বেলি ল'ম। এতিয়া মই এই ময়দাটোৰ বেলি ল'লোঁ এটা। এয়া আঁতৰাই লৈছোঁ। এতিয়া বেচনৰটো আকৌ বেলি ল'ম বেলনাৰ সহায়ত। বেচনৰ বলটো ভালদৰে বেলি ল'লোঁ। এতিয়া এইটো মই আকৌ আঁতৰাই ল'ম। এতিয়া মই ময়দা বেলাটো ৰুটিটোৰ ওপৰত বেচনৰ বেলাটো ওপৰত দি দিছোঁ। এতিয়া লাহেকৈ হাতেৰে হেঁচি দিছোঁ যাতে 2টা ভালদৰে লাগি যায়। তাৰপাছত এতিয়া আকৌ মই বেলনাডালেৰে অকণমান হেঁচি পেলাই ওপৰত অকণমান বেলি দিছোঁ যাতে ভালদৰে লাগি যায় ফিক্সকৈ। এতিয়া মই ৰোল কৰা গতে
এনেকৈ পকাই পেলাই ৰোল কৰি ল'ম। দুইটা চাইডে ভালদৰে মিলাই পেলাই আমি ৰোলটো কৰিব লাগিব ঘূৰাই ঘূৰাই। এই চাওক মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেদৰে কৰিব। মোৰ ৰোলটো বনাই হৈ গৈছে। এতিয়া মই ছাইডত অকণমান পানী লগাই দিম যাতে ফিক্সকৈ ছাইডটো লাগি যায়। তাৰপিছত আকৌ ভালদৰে মিলাই পেলাই এনেকৈ দুইটা ছাইডৰ পৰা কৰি ল'ম ৰোলটো, যাতে দুটা ছাইডে ধুনীয়াকৈ হৈ যায়, মিলি যায়, তেতিয়া আমাৰ কাটিবলৈ সুবিধা হ'ব। তো এনেদৰে মই কৰি লৈছোঁ। এতিয়া এইটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াক কাটি ল'ব লাগিব। ইমানটো ইঞ্চতে কাটিব লাগিব এনেদৰে। এনেদৰে কাটি ল'ব আপোনালোকে, খাবলৈ বিৰাট ভাল লাগে। এয়া হৈ গ'ল ৰেডি। চাওকচোন। এতিয়া আমি তো এনেদৰে হাতেৰে এনেকৈ হেঁচি দিম। হেঁচি দি পেলাই তাৰপাছত আমি এনেদৰে বেলি দিম। এয়া চাওক, এইটো মঠৰি আমাৰ ৰেডি হৈ গ'ল। দেখিছেনে আমাৰ মঠৰিকেইটা কি ধুনীয়া হৈছে। আমি বাকীখিনিও আকৌ ৰেডি কৰি ল'ম। হেঁচি দিম, তাৰপিছত অকণমান লাহেকৈ হেঁচি পেলাই বেলি দিম। এয়া চাওক, ৰেডি হৈ গ'ল আমাৰ মঠৰিকেইটা। এনেদৰে আমি বাকীখিনিও কৰি ল'ম। এয়া চাওকচোন, মই মঠৰিখিনি ৰেডি কৰি ল'লোঁ। এনেদৰে বৰ বেছি ডাঠো হোৱা নাই, বৰ বেছি পাতলো হোৱা নাই। এয়া চাওক কি ধুনীয়া হৈছে দেখাত। মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। কেৰাহী এখন পাতি লৈছোঁ, তাতে ৰিফাইন তেল আধা লিটাৰ দি লৈছোঁ আৰু এটা এটাকৈ এতিয়া মই মঠৰিখিনি দি দিছোঁ তেলখিনি গৰম হ'লত। আৰু আমি ল' টু মিডিয়াম ফ্লেমত মঠৰিখিনি বনাব লাগিব। একেবাৰতে খালি বহুত মঠৰিখিনি নিদিব, কেইটামানকৈ দি বনাব লাগিব। আৰু যেতিয়া অলপ ওপৰলৈ উঠি আহিব আমি তেতিয়াহে অকণমান লৰাই পেলাই দিম। এতিয়া মঠৰিখিনি অলপ ওপৰলৈ উঠি আহিছে, তো আমি এতিয়া এইখিনি উল্টাই পল্টাই দিম লাহে লাহে। আমি গোটেই মঠৰিখিনি এনেকৈ উল্টা পুল্টাই দিম। যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয় মঠৰিখিনি, তেতিয়ালৈকে আমি ল' টু মিডিয়াম ফ্লেমত বনাই থাকিব লাগিব। এয়া চাওক, আমাৰ মঠৰিকেইটা ধুনীয়াকৈ হৈ গ'ল। দুইটা ছাইডৰ পৰা ভালদৰে সিজি গৈছে আৰু একদম গল্ডেন ব্ৰাউন কালাৰ আহি গৈছে। এতিয়া মই এইকেইটা নমাই ল'ম আৰু বাকীখিনিও এনেদৰে ফ্ৰাই কৰি ল'ম। এনেকৈ অকণমান ছাইডত ৰাখি দিম যাতে তেলটো নিগৰি গুচি যায়, নহ'লে খাবলৈ তেল তেল লাগে। তো আপোনালোকে এনেদৰে 1 মিনিটমান ৰাখি দিব, ইয়াৰ অইলটো যিটো এক্সট্ৰা অইলটো গুচি যায়। এয়া চাওক কি ধুনীয়া হৈছে আমাৰ মঠৰিকেইটা, খাবলৈ বৰ ভাল হয় চাহৰ লগত। এয়া চাওকচোন, আমাৰ মঠৰিকেইটা ৰেডি হৈ গ'ল। দেখিবলৈ কি ধুনীয়া হৈছে চাওক, মচমচীয়া হৈছে, ধুনীয়াকৈ ভিতৰৰ পৰাও সিজি গৈছে। খাবলৈ খুব বেছি টেষ্টি হয়, একদম নিমখীয়া হয় যে, সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাকে খাই বহুত বেছি ভাল পাব, যিহেতু তেওঁলোকে মিঠা খাই খাই আমনি পায়। তো এনেকৈ নিমখীয়া বস্তু বনাই দিব পাৰে, খাই বহুত বেছি ভাল পাব। ডাঙৰেও ভাল পাব, সৰুৱেও ভাল পাব। এনেদৰে বনাই পেলাই আপোনালোকে 1 মাহৰ কাৰণেও ৰাখি দিব পাৰে কণ্টেইনাৰত, একো নহয়, বহুত দিনলৈকে ভাল হৈ থাকে। আৰু চাওকচোন কি ধুনীয়া ক্ৰিস্পি হৈছে। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো অন কৰি থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে গম পায়। আশা কৰিছোঁ আজি এই ভিডিঅ'টো আপোনালোকে ভাল পালে বুলি। তো আজিলৈ আহিলোঁ, টেক কেয়াৰ এণ্ড বাই বাই।